ৰেকৰ্ডিং হ'ব লাগে সেইটো কাৰণে তেওঁ মানে কি কৰিছিলে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু এই বিষ্ণুপ্ৰসাদ ৰাভাক অনুৰোধ কৰিছিল যে এইখিনি ৰেকৰ্ডিং হ'ব লাগে অসমীয়া গীত মাত নাটক এতিয়া সেইকাৰণে কি কৰিছিলে ডক্টৰ ভূপেন হাজৰিকাৰ ঘৰলৈ গৈছিলে যে তেওঁ এই শৰীৰ কৰি নাটকখনৰ কাৰণে শেষলৈ তেওঁলোকৰ লগত লগ লাগিলে কণমানি ভূপেন হাজৰিকাই এসময়ত মানে এই তেজপুৰৰ এটা কাহিনী মনত পৰিছে তেজপুৰত প'ল' গ্ৰাউণ্ডত খেল এখন চলি আছিলে ফুটবল খেল তেতিয়া তাত বিষ্ণুভাইও খেল মানে খেলি আছিলে তাত অংশগ্ৰহণ কৰিছিলে আৰু তেখেতৰ চুলি একদম মানে ভূমিৰ নিচিনাকৈ দীঘল আছিলে এতিয়া ঘপককৈ মানে বিষ্ণুভাই খেলত বহুত পাকৈত আছিলে নহয় তেওঁ মানে ভৰিত বলটো লগাৰ লগে লগে চবেই কৈছে ধৰ বাবলিয়ালা ধৰ তেওঁ সেই চুলিখিনি তেনেকুৱা কাৰণে তেওঁক বাবলিয়ালা বুলি কৈছিলে তাৰপিছত ভূপেন মানে কি হ'ল এদিন মানে দুদিনমানৰ পাছত আনিমনি সন্ধিয়া এই জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাই কি কৰিছিলে এই ডক্টৰ ভূপেন হাজৰিকাৰ ঘৰলৈ গৈছিলে মানে ভূপেন হাজৰিকাৰ দেউতাক আছিলে নীলকান্ত হাজৰিকা তাৰপিছত তেওঁলোকে কথা পাতি আছে ভূপেন হাজৰিকাই জুপি জুপি চালে দেখিছে